আমি লংচাই গাঁৱলৈ আহিছোঁ আৰু লংচাই গাঁও আমি সকলোৱে জানো এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজতে অৱস্থিত আৰু এই গাঁৱত এইকাৰণে আহিছোঁ যে যিহেতু আমাৰ যি ৰাভা পৰিষদৰ যি নিৰ্বাচন সেই পৰিষদৰ নিৰ্বাচনত আমাৰ যি শিলপুটা যি পৰিষদীয় সমষ্টি সেই পৰিষদীয় সমষ্টিত এগৰাকী আমাৰ যুৱক যিয়ে নেকি জনপ্ৰিয় এগৰাকী যুৱক ভাল এগৰাকী সমাজ সেৱক কমলেশ্বৰ ৰাভা ডাঙৰীয়াক আমি প্ৰাৰ্থী হিচাপে প্ৰদান কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা। সেইকাৰণে মই সমগ্ৰ লংচাই গাঁৱৰ ৰাইজে আহ্বান জনাব আহিছোঁ যে যাতে কমলেশ্বৰ ৰাভাক বিপুল ভোটত যাতে পদুম ফুলৰ ছবিত যাতে যুক্ত কৰে তাৰ কাৰণে আশা ৰাখিছোঁ। আৰু যিহেতু কমলেশ্বৰ ৰাভাক মই পূৰ্বতো পাইছোঁ, আমি চান্দপীৰ যি উৎসৱৰ সময়তো পাইছিলোঁ, সেই তেতিয়াও দেখিছোঁ যে সমাজসেৱক হিচাপে ইতিমধ্যেতো নিজে সুন্দৰকৈ কাম কাজ কৰি আছে আৰু এইগৰাকী ব্যক্তিয়ে নিৰ্বাচিত হ'লে সেইটো আশা ৰাখিছোঁ যে GMটো হ'বই, লগতে মই আশা ৰাখিছোঁ EMO হ'ব বুলি আশা ৰাখিছোঁ আৰু আগন্তুক দিনত এই শিলপুটা অঞ্চলৰ উন্নয়ন কৰিব পাৰিব বুলি মই দৃঢ় বিশ্বাস।